জনিয়াত খাদী আৰু গ্ৰামোদ্যোগ আয়োগৰ সৌজন্যত মৃৎশিল্পীৰ মাজত বৈদ্যুতিক মেচিন বিতৰণ। ভাৰত চৰকাৰৰ এমএছএমই মন্ত্ৰালয়ৰ অধীনস্থ খাদী আৰু গ্ৰামোদ্যোগ আয়োগৰ সৌজন্যত আৰু জনিয়া আঞ্চলিক গ্ৰামোন্নয়ন পৰিষদৰ উদ্যোগত শনিবাৰে পৰিষদৰ কাৰ্যালয় সভাকক্ষত 40 গৰাকী মৃৎশিল্পীৰ মাজত বৈদ্যুতিক মেচিন বিতৰণ কৰা হয়। এনজিঅ'ৰ সম্পাদক আব্দুল মালিকে আধৰা সভাত খাদী আৰু গ্ৰামোদ্যোগ আয়োগৰ উত্তৰ পূৰ্বাঞ্চলৰ উপমুখ্য কাৰ্যবাহী বিষয়া ডক্টৰ সুকুমল দেৱে মৃৎশিল্পীৰ প্ৰয়োজনীয়তাৰ ওপৰত লক্ষ্য কৰি কয় যে গ্ৰামাঞ্চলৰ উন্নতি নহ'লে দেশৰ উন্নয়ন নহয়। কেভিআইচিৰ সহকাৰী সঞ্চালক এছ.এন. আস্থানা, জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব শ্বৰিফুদ্দিন পাঠান, জনিয়া ফখৰুদ্দিন আলী আহমেদ মেমৰিয়েল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ ছানোৱাৰ ৰহমান, অৱসৰী শিক্ষক দীপক কুমাৰ চৰকাৰ, জনিয়া গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি ইব্ৰাহিম আলী, জনিয়া প্ৰেছ ক্লাবৰ সভাপতি তথা জ্যেষ্ঠ সাংবাদিক মইনুল হক চৌধুৰী উপস্থিত থাকে। আমাৰ যেটো MDI প্ৰগ্ৰাম মিনাৰেল বেসড ইণ্ডাষ্ট্ৰি তাতে পটাৰী প্ৰগ্ৰাম কয়, এই পটাৰী প্ৰগ্ৰামত আমি তেওঁলোকক ট্ৰেইনিং কৰাইছিলোঁ। ট্ৰেইনিংটো অলপ আগতে শেষ হৈছে আৰু আজি তেওঁলোকক এই ট্ৰেইনিঙৰ পাছত তেওঁলোকক আমি চাৰ্টিফিকেটখিনি হাতত দিলোঁ আৰু চাৰ্টিফিকেটৰ লগতে প্ৰত্যেকজন মহিলা, আজি আমাৰ এই প্ৰগ্ৰামৰ চবে মহিলা হয় আৰু প্ৰত্যেকজন মহিলাৰ হাততে আমি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বা খাদী এণ্ড গ্ৰামোদ্যোগ আয়োগৰ ফালৰ পৰা এখন বিদ্যুৎ চালিত চাকি, মাটিৰ বাচন আৰু বিভিন্ন ধৰণৰ বস্তু বনোৱাৰ কাৰণে এই চাকিখন বিনামূলীয়াকৈ তেওঁলোকৰ হাতত আজি আমি দাঙি ধৰিছোঁ, তুলি ধৰিছোঁ। লগতে আমি আৰু দুখন ব্লাঞ্জাৰ মেচিন দিম। ইয়াতে আছে ব্লাঞ্জাৰ মেচিন মানে মিক্সিং মেচিন, ক্লে মিক্সিং মেচিন, এইখিনি দি আছোঁ। আৰু আমাৰ টাৰ্গেট হৈছে এই বছৰ আমি অসমত 220 জন পৰিয়াল বা আপোনাৰ হিতাধিকাৰীক আমি এই মেচিনটো দিছোঁ, এই ট্ৰেইনিংটো দিছোঁ। তাৰ ভিতৰত মোৰ দেন 80% আমাৰ মহিলা হয় আৰু আমি বৰাক ভেলীৰ পৰা ধৰি পেলাই গোৱালপাৰা ডিষ্ট্ৰিক্টৰ পৰা ধৰি পেলাই অলমষ্ট যিখিনি ডিষ্ট্ৰিক্টত আমাৰ কুমাৰ সম্প্ৰদায়ৰ মানুহ আছে, যিখিনি আপোনাৰ বিভিন্ন জেনেৰেশ্যনৰ পৰা এই কাম কৰি আছে, মাটিৰ বাসনৰ মাটিৰ বস্তু বনোৱা কাম কৰি আছে, তেওঁলোকক আমি প্ৰশিক্ষণ দিলোঁ উন্নত মানত। ইমান দিন তেওঁলোকে হাতৰে কাম কৰি আছিলে, এতিয়াৰ পৰা তেওঁলোকে বিদ্যুৎ চালিত মেচিনত কাম কৰিব। আপোনালোকে শুনি ভাল পাব যে এই মেচিনখিনি আমি নাগপুৰ মহাৰাষ্ট্ৰৰ পৰা অনা হৈছে অসমৰ মানুহৰ কাৰণে আৰু তেওঁলোকক বিনামূলীয়াকৈ ডিষ্ট্ৰিবিউশ্যন কৰা হৈছে। এই যে মেচিনটো ইলেক্ট্ৰিক কাৰেণ্টত চলিব, কিন্তু ইলেক্ট্ৰিচিটি কনজাম্পশ্যন এইটো বৰ কম হয়, তাৰ কাৰণে তেওঁলোকৰ ইলেক্ট্ৰিচিটিৰ ওপৰত কোনো খৰচা নহয়। আৰু মেচিনটো আপুনি চাইছে সৰু মেচিন, পৰ্টেবল মেচিন, য'তে তেওঁলোকে থাকে ঘৰৰ ভিতৰতে ৰাখিব পাৰিব। মই তেওঁলোকক আজি গ্ৰামোদ্যোগ আয়োগৰ সৌজন্যত আৰু আঞ্চলিক গ্ৰাম উন্নয়ন পৰিষদৰ দ্বাৰা মাৰ্চ মাহৰ 3 তাৰিখৰ পৰা 12 তাৰিখলৈ 10 দিনীয়াকৈ আমি বৰপেটা জিলাৰ মন্দিয়াত আৰু বজালী জিলাৰ বেনাৰটাৰীত আমি 20 জনকৈ মহিলাক মৃৎশিল্প সম্পৰ্কে আমি প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছিলোঁ। আৰু আজি আমি প্ৰত্যেকগৰাকী মহিলাক অৰ্থাৎ এই 40 গৰাকী মহিলাক খাদী আৰু গ্ৰামোদ্যোগ আয়োগৰ তৰফৰ পৰা একোখনকৈ মেচিন, বিনামূলীয়াকৈ মেচিন যোগান দিয়া হৈছে আৰু একোখনকৈ চাৰ্টিফিকেট দিয়া হৈছে। আৰু এই ক্ষেত্ৰত আমি খাদী আৰু গ্ৰামোদ্যোগ আয়োগক ধন্যবাদ জনাব লাগিব যে তেওঁলোকে যোৱা বছৰো বা তাৰ আগৰ বছৰো তেওঁলোকে এনেধৰণৰ মৃৎশিল্পৰ লগত যিবিলাক মানুহ জড়িত বা যিবিলাক মহিলা জড়িত, সেইসকল মহিলাকো যোৱা বছৰ বা তাৰ আগৰ বছৰতো তেওঁলোকে এনেধৰণৰ মেচিন বিনামূলীয়াকৈ যোগান দিছিল আৰু বৰ্তমানে তেওঁলোকে এই মেচিন ব্যৱহাৰ কৰি, এই উন্নত পৰ্যায়ৰ মেচিন ব্যৱহাৰ কৰি তেওঁলোকে অধিক লাভৱান হ'বলৈ সক্ষম হৈছে।